চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই জলফাই আচাৰ কেনেকৈ কৰোঁ আপোনালোকে ভিডিঅ'টো চাবচোন। কিছু সময়ৰ কাৰণে জলফাইখিনি অলপ মই বইল কৰি লৈছোঁ। এতিয়া মোৰ বইল কৰা হৈ গ'ল। অকণমান বৰ ঠাণ্ডা হ'বলৈ দিব আপোনালোকে। সোনকালে শুকাবৰ কাৰণে গুটিখিনি পাৰি দিছোঁ। জলফাইখিনি কাটি লোৱা হৈ গ'ল। অলপমান নিমখ দিছোঁ, পূৰা এচামুচ দিয়া নাই। এয়া হালধি, এয়া মই সানি ল'ম এতিয়া। মই হালধি ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া মই দুদিনমানৰ কাৰণে ৰ'দত দিম। ৰ'দৰ পৰা আনিলোঁ, শুকালে। এতিয়া আচাৰখিনি কৰিবৰ কাৰণে কেৰাহীটো গৰম কৰি মই এতিয়া তেল দিম। বেছি গৰম হ'বলৈ দিয়া নাই, অকণ পাঁচফোৰণ দিছোঁ, দুটামান শুকান জলকীয়া দিছোঁ, অকণমান নিমখ, জিৰা ধনিয়া গুড়ি দিছোঁ, তেলত দি দিম। জলকীয়া পাউডাৰ অলপ দিছোঁ। আচাৰ ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।